আসাম প্ৰেছ কৰেছপণ্ডেন্স ইউনিয়ন আপকো আজি কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে আমি গোৱালপাৰা জিলা সমিতিয়ে গোৱালপাৰা জিলাৰ পূব প্ৰান্তত থকা পদুপাৰা বজাৰত আমি আপকো 33 সংখ্যক প্ৰতিষ্ঠা দিৱস আমি উদযাপন কৰিলোঁ। দিনজোৰা কাৰ্যসূচীৰে আৰু প্ৰথমতে আমি পতাকা উত্তোলন কৰিলোঁ। তাৰপিছত আমি স্মৃতি তৰ্পণ এই স্মৃতি তৰ্পণ অনুষ্ঠানত আমাৰ আপকোৰ যি 32 গৰাকী যি সাংবাদিক দুৰ্বৃত্ত আততায়ী হাতত নিহত হৈছিলে আমি সেইসকলক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিলোঁ। আৰু তাৰপিছতে আমি মুকলি সভা আৰম্ভ কৰোঁ। আৰু এই মুকলি সভাত এই যে পদুপাৰা যি অঞ্চলৰ দুগৰাকী ব্যক্তি আমি সমাজকৰ্মী দুগৰাকীক আমি বিশেষভাৱে আমি জিলা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা যাওঁ। আৰু তাৰ সমান্তৰালকৈ আমি ধূপধৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীও আমি ৰাজহুৱাভাৱে আমি সম্বৰ্ধনা জনাওঁ। আৰু যিহেতু আপকো 1993 চনতে গঠন হোৱা এটা সংগ্ৰামী সংগঠন, মফচলীয় যি সাংবাদিক আছে সেই সাংবাদিকসকলৰ সুৰক্ষাৰ হকে আৰ্থিক নিৰাপত্তাৰ হকে গঠন হৈছিলে আপকো। আৰু সেই আপকো সংগঠনটোৱে আজি 33টা বছৰ সংগ্ৰামৰ মাজেৰে বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে আজি আহি 33টা বছৰ সম্পূৰ্ণ হ'লে। আৰু 33টা বছৰ পিছত আমি যি দুগৰাকী মহান ব্যক্তিৰ প্ৰচেষ্টাত আপকো গঠন হৈছিলে গুৱাহাটীত, শ্ৰদ্ধাৰ ভৱেশ শইকীয়া আৰু ভৱেশ বৰুৱা এই দুগৰাকী ব্যক্তিৰ মহান প্ৰচেষ্টাত আপকো গঠন হৈছিলে। আৰু আজি আমি এই প্ৰতিষ্ঠা দিৱসত দুয়োগৰাকী ব্যক্তিক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আৰু এনেদৰে আজিৰ যি দিনজোৰা কাৰ্যসূচী আমি যি আমাৰ পদুপাৰা যি অঞ্চল আছে সেই পদুপাৰা অঞ্চলত আমি সফলতাৰে আমি এই প্ৰতিষ্ঠা দিৱসটো আমি উদযাপন কৰোঁ। হয়, যিহেতু আমাৰ এই আপকো সংগঠনটোৱে জন্মলগ্নৰে পৰা আমাৰ সাংবাদিকসকলৰ যিহেতু বহুত সমস্যা আছে আৰু এই সমস্যাসমূহ আমি প্ৰতিবাৰে আমি জন্মলগ্নৰে পৰা বৰ্তমানলৈ আমি চৰকাৰৰ ওচৰত আমাৰ এই সমস্যাসমূহ সমাধানৰ আমি দাবী জনাই আহিছোঁ। আৰু এইখিনিতে ক'ব লাগিব আমাৰ যি মিডিয়া ফেলোশ্বিপ বা আমাৰ যি এই ভ্ৰমণ যি কাৰ্যসূচী আমাৰ চৰকাৰে আমাক যি এটা সুবিধা দিয়ে, আমাৰ সেই দুয়োটা কাৰ্যসূচী আমাৰ এতিয়া চৰকাৰে বন্ধ কৰি ৰাখিছে। আৰু মই অনুৰোধ জনাইছোঁ এই প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত মই অনুৰোধ জনাইছোঁ চৰকাৰক, যিহেতু আমাৰ সাংবাদিকৰ এই যি দুটা দাবী যে মিডিয়া ফেলোশ্বিপ আৰু লগতে যি বিভিন্ন ৰাজ্যত যি মানে ভ্ৰমণৰ যি সুবিধা চৰকাৰে আগতে আমাক দিছিলে সেই সুবিধাটো আমাক পুনৰবাৰ দিবলৈ অনুৰোধ জনাইছোঁ। আৰু মিডিয়া ফেলোশ্বিপটো আমি পুনৰ প্ৰৱৰ্তন কৰাৰ বাবে অনুৰোধ জনাইছোঁ। আৰু যি আমাৰ যি পেঞ্চনৰ ব্যৱস্থা, চৰকাৰীভাৱে যি পেঞ্চনৰ ব্যৱস্থা আছে সেই ব্যৱস্থাটো আমি ভাবোঁ আমাৰ বৰ্তমানৰ যিটো নিৰিখ 8,000 টকা, এই 8,000 টকাটো আমি ভৱিষ্যতলৈ বৃদ্ধি কৰাৰ বাবে আমি অনুৰোধ জনাইছোঁ। যিহেতু সাংবাদিকসকলে জানে যে মফচলীয় যিসকল সাংবাদিকসকলে তেওঁলোকে যথেষ্ট কষ্টৰ সন্মুখীন বিভিন্ন সংগ্ৰামৰ মাজেৰে তেওঁলোকৰ সাংবাদিকতা জীৱন ওৰ পেলাইছে। তাৰপিছতো তেওঁলোকে যদি 8,000 টকাৰে যদি তেওঁলোকে পৰিয়াল চলাব লগা হয় তেতিয়াহ'লে সেইটো এটা অতি দুখৰ কথা। আৰু সেইবাবে আমি চৰকাৰক আমি অনুৰোধ জনাইছোঁ, যিহেতু কিছুদিন পিছত এখন নতুন চৰকাৰ আহিব, সেই নতুন চৰকাৰখনক আমি অনুৰোধ জনাইছোঁ সাংবাদিকসকলৰ এই সমস্যাসমূহ পেঞ্চনৰ সুবিধাকে আদি কৰি বা স্বাস্থ্য বীমা আদিকে ধৰি যিবোৰ সমস্যা আমি ভুগি আছোঁ এই সমস্যাসমূহ যেন অতি সোনকালে মীমাংসা কৰে বা এই সমস্যাসমূহৰ প্ৰতি যেন চৰকাৰে গুৰুত্ব দিয়ে, তাকে মই চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ।